এই মুহূৰ্তত আছোঁ সিজুবাৰী আপোনাৰ মিনি তাজমহল। আৰু মিনি তাজমহলত প্ৰত্যেক দিনাৰ দৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহে চাবলৈ আৰু আজৰি সময় কটাবলৈ। আৰু এই মিনি তাজমহলৰ সন্মুখ ভাগত আপুনি যদি চাই সৰু এটা ফিল্ড আছে, য'ত আপোনাৰ মানুহে সৰু ল'ৰা ছোৱালীৰ পৰা আপোনাৰ ডেকালৈকে তেওঁলোকে ক্ৰিকেট খেলি আছে, সময় কটাই আছে। আৰু মোৰ বন্ধু এজন আহিছোঁ সময় কটাবলৈ, আজৰি সময় কটাবলৈ। আৰু বহু মানুহে আজৰি সময় কটাবলৈ বিভিন্ন দেশত যায় বা দেশৰ ভিতৰতে বিভিন্ন ঠাইলৈ যায়। মানে ঠাইসমূহৰ নাম নক'লোঁ, মানে আজৰি সময় কটাবলৈ, মনটো ভাল লগাবলৈ, উপভোগ কৰিবলৈ মানুহে ফুৰিবলৈ। আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ ইমান সামৰ্থ্যও নাই যে আমি মাহেকৰ মূৰত বা বছৰৰ মূৰত আমি তেনেকুৱা ঠাইলৈ এক্সপেঞ্চিভ লৈ আমি যেনেকৈ ৰিলছ বা ভিডিঅ'ত আমি দেখা পাওঁ, তেনেকুৱা ঠাইসমূহত ফুৰিবলৈ আমাৰ এই মুহূৰ্তত আমাৰ হোৱা নাই তেনেকুৱা। আৰু মই বিশ্বাস কৰোঁ যে উপভোগ কৰিবলৈ বা ভালকৈ আপুনি যদি উপভোগ কৰিব বিচাৰিছে, আপুনি লণ্ডন বা আপুনি পেৰিছত গ'লেও আপুনি কোৱালিটি টাইম বা কোৱালিটি সময় উপভোগ কৰিব নোৱাৰিব পাৰে, যদিহে আপোনাৰ সংগী, আপোনাৰ লগৰীয়া যদি দুষ্ট প্ৰকৃতিৰ মানুহ হয়, বেয়া মন মানসিকতাৰ মানুহ হয়। আজি মই য'ত আছোঁ, এই ঠাইখিনি আমি দুজন মানুহ আছোঁ। আৰু কথা পাতি থাকোঁতে এই কথাটো মই উপলব্ধি কৰিলোঁ যে আচলতে ভাল সময়, কোৱালিটি টাইম স্পেণ্ড কৰিবলৈ আমি বহু দূৰ বা পইচা খৰচ কৰিব নালাগে। আপুনি এটা ঠাই উলিয়াওক য'ত আপুনি আপোনাৰ ধৰণে আপুনি কটাব পাৰিব। আপোনাৰ ধৰক আমি লগ কিয় হওঁ মানুহৰ লগত, যে মনৰ কথা শ্বেয়াৰ কৰিবলৈ। আপোনাৰ মনৰ দুখ যন্ত্ৰণা, এনেকুৱা মানুহ নাই পৃথিৱীত যাৰ অকল সুখেই হওক বা কাৰোবাৰ অকল দুখেৰে ভৰি আছে জীৱনটো। প্ৰত্যেকৰে জীৱনৰ হাঁহি কান্দোন, দুখ মিলিয়ে এটা জীৱন। আৰু সেইখিনিৰ কথা পাতিবলৈ এজন মানুহৰ দৰকাৰ, এজন বন্ধুৰ দৰকাৰ, যাৰ সৈতে আমি এই কথাখিনি শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে আমি বা আপুনি যদি কটাব বিচাৰিছে তেনেকুৱা সময় উপভোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি মনে বিচৰা ধৰণৰ এখন ঠাই বিচাৰক আৰু তাতে গৈ আপোনাৰ ধৰণেৰে আপুনি সময় কটাওক। নিজৰ মেণ্টেল হেল্থ, মানসিকভাৱে সুস্থ থাকিবলৈ, শাৰীৰিকভাৱে সুস্থ থাকিবলৈ আপোনাৰ এইটো বহুত প্ৰয়োজন। সময় উপভোগ কৰাটো বহুত প্ৰয়োজন। মানুহৰ বন্ধুৰ সৈতে আলোচনা কৰা, আড্ডা দিয়া প্ৰয়োজন। ধন্যবাদ।